নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ ভালে আছে। এইবাৰ কাট অফ কিমান যাব আপোনালোকৰ চাগে জানিবলৈ বহুত মন গৈছে নহয়। যোৱা 9 তাৰিখে মোৰ এক্সাম আছিলে। আপোনালোকে কিমান নম্বৰ পাইছে কমেণ্ট কৰি জনাবচোন। এইখন ইণ্টাৰভিউ স্লিপ। মোৰ ৰানিং হৈছিল লখিমপুৰ লীলাবাৰী 13 APBN কেম্পত। মই লং জাম্পত এক্সেলেণ্ট মাৰিম বুলি ভাবিছিলোঁ, কিন্তু নোৱাৰিলোঁ। মোৰ ৰানিঙত টাইম লাগিছে 13 মিনিট 2 ছেকেণ্ড। ইয়াত মাৰ্ক পাইছোঁ 11.24 আৰু লং জাম্পত পাইছোঁ 19.63 আৰু অলপ মাৰিব পৰা হ'লে 20 নম্বৰ পালোহেঁতেন, কিন্তু এক্সেলেণ্ট মাৰিব নোৱাৰিলোঁ। প্ৰথম মাৰিছোঁ 490.6, ছেকেণ্ড মাৰিছোঁ 490.32 আৰু নেক্সট মাৰিছোঁ 489.56। ছেকেণ্ড বাৰ অলপ বেছিকৈ মাৰিলোঁ। টোটেল মাৰ্ক হৈছে 19.63। ইয়াৰ পিছত চিন আপ এক্সেলেণ্ট মাৰিলোঁ 14 বাৰ। ইয়াত 20 নম্বৰ পালোঁ। টোটেল মাৰ্ক পাইছোঁ AB 50.87 আৰু UBত 30.87 পালোঁ। বন্ধুসকল, আপোনালোকে কমেণ্ট কৰি জনাবচোন ৰিটাৰ্ণ দিবলৈ পাম নে নাপাম। যাৰ এতিয়াও ইণ্টাৰভিউ দিবলৈ আছে, ভয় নকৰিব, বিন্দাছ ইণ্টাৰভিউ দিয়ক। আৰু এইবাৰ কাট অফ বহুত কম যোৱাৰ সম্ভাৱনা আছে। বন্ধুসকল, আজি ভিডিঅ'টি যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টিত লাইক এটাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।